Assalamu alaikum guys. So finally আজি আমি ফ্ৰাই ডিছৰ কাৰণে সব ভেজিটেবলছ কাটি লৈছিলোঁ আৰু এতিয়া আমি ফাৰ্ষ্ট পানী ঢালি আছোঁ। পানী ঢালাৰ পিছত আপুনি দেখিব পাৰিব এতিয়া আমি আধা কিলো চাউল দিলোঁ। চাউলটো ভালকৈ ধুই পেলাই ৰাখিলোঁ আৰু ভাল ষ্টিলৰ কেৰাহী এখনত তেল ঢালি তেলটো গৰম হোৱাৰ পিছতে আমি পিঁয়াজ দিম। চাব পাৰিছে পিঁয়াজ দিছোঁ। পিঁয়াজটো পূৰা ৰঙা হ'ব লাগিব। চাউলটো সিজি আহিছেই বাৰু, ইফালেও চাই থাকিব লাগিব আৰু পিঁয়াজটো ৰঙা হৈ আহিছে। পূৰা ৰঙা কৰি ল'ব। চাউলটো সিজি আহিছে, ৰঙা হৈ গ'ল। পিঁয়াজটো নমালোঁ, পূৰা ৰঙা হৈ গৈছে। আমি পিঁয়াজটো এতিয়া এখন কাঁহীত উঠাই আছোঁ। উঠোৱাৰ পিছত আমি কেপচিকাম আৰু ফ্ৰেঞ্চবিন ভাজিম। সকলোবোৰ উঠাই ল'ম। উঠাই লোৱাৰ পিছত আমি এতিয়া নেক্সট এইটো হয় কেপচিকাম জলকীয়া, এইটো মই ভাজি ল'ম। এইটো হয় বিন, এইটো মই ভাজি ল'ম একেলগত। গাজৰ হৈ গ'ল, গাজৰটো নমাই আছোঁ এতিয়া মই। এইবিলাক মই চব ভাজি ল'লোঁ। বিন আৰু কেপচিকাম জলকীয়া ভাজিলোঁ, গাজৰ ভাজি ল'লোঁ, পিঁয়াজ ৰঙা কৰি ল'লোঁ। কেৰাহীত অকণ ঘি দিলোঁ। চাউলখিনি এতিয়া মই ঢালি আছোঁ। পিঁয়াজ কেইটা মই ছিটুৱাই দি আছোঁ।
ফাইনেলি আমাৰ ফ্ৰাইড ৰাইচ ৰেডি হৈ গৈছে। আমি অলপ ডেকোৰেশ্যন কৰি লৈছোঁ। চ' আপোনালোকে যদি ভাল লাগিল আপোনালোকক তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰি দিব প্লিজ। ধন্যবাদ।